তাহলে মোক খেদিছে মই এতিয়া গুচি আহিছোঁ মোক খেদিছে কাৰণে মই এতিয়া পুৰা গুচি আহিছোঁ দেই চল গৰি লৈ যাব তোকে মোৰ গাঁও ৱেলকাম বেক টু দা চেনেল আপোনালোক সকলোকে আপোনালোকৰ প্ৰিয় চেনেলটিলৈ মই স্বাগতম জনাইছোঁ আৰু এতিয়া দেখিছে মোৰ পাছফালে এইবিলাক সব হাবি হয় এইবিলাক যিমান আছে হাবি আৰু বহুতে চিনি নাপায় দেই মই আৰু এজোপা গছ মোৰ দেখোঁতে চকু আগত পৰিছে এইটো আপোনালোকে যদি চিনি পাই চাওক ঔটেঙা গছ ঔটেঙা আমাৰ অসমীয়া মানুহে এইটো খুব আমি ব্যৱহাৰ কৰোঁ খুব মানে ডায়েবেটিছ ৰোগীৰ কাৰণে এইটো খুব ভাল হয় আৰু এতিয়া মই আপোনালোকক মানে বিৰাট ইণ্টাৰেষ্টিং এডোখৰ জেগালৈ লৈ যাবলৈ আহিছোঁ কিন্তু তাত যাব নিদিয়ে মানে ইহঁতি বহুত ট্ৰাই কৰিছোঁ মই বহুতবাৰ ট্ৰাই কৰিছোঁ এওঁলোকে যাব নিদিয়ে গতিকেলৈ মই এতিয়া এটা বেলেগ এটা প্ৰকাৰে আপোনালোকলৈ মানে সেই দৃশ্যাংশ দেখাওঁ বুলি মই বেলেগ এটা ষ্টাইলত আহি আছোঁ মানে আৰু এতিয়া আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম জেগাটো কিন্তু একদম এইটো বাগান এৰিয়া হয় বাগান এৰিয়াৰ মাজতে গৈ আৰু এতিয়া এইবিলাক একদম ধুনীয়াকৈ এইবিলাক যে ইমান ধুনীয়া হৈ আছে নহয় ধুনীয়াকৈ মানে এইবিলাক পূৰা এটিকলি দুটিপাত এতিয়া একদম ফাৰ্ষ্ট এইবিলাক ছিঙাই নাই কলম কৰাৰ পাছত এইবিলাক ছিঙা নাই মানে একদম ধুনীয়া হৈ আছে চক ইমানেই সেউজীয়া হৈ আছে এইবিলাক মানে পূৰা পাত দি আছে আৰু এতিয়া আকৌ মই চাৰিওকাষে দেখাইছোঁ চাৰিওকাষে একদম কিন্তু ভিডিঅ'টো বিৰাট ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আপোনালোকে চাই থাকিব স্কিপ নকৰিব আৰু আপোনালোকে মোক ফেচবুকতো ফ'ল' কৰিব পাৰে ৰাতুল চুতীয়া বুলি আছে আৰু আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে ৰাতুল চুতীয়া 2013 বুলি ইনষ্টাগ্ৰামত আছে মোৰ এতিয়া মই চাওক পাছফালে চাওক এইডোখৰ আকৌ ঝৰ্ণা নিচিনা আছে মই তললৈ অলপ নামি গৈ আছোঁ আৰু একদম দূৰত এইবিলাক আকৌ পাহাৰ আছে কিন্তু মই য'ত বাস কৰোঁ নহয় মোৰ যিডোখৰ ঘৰ মানে ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত আছোঁ মানে কি ক'ব ইমান ধুনীয়া ধুনীয়া ভিউবিলাক আছে অলপ দিনৰ আগতে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছিলোঁ মই ক'বলৈ খুজিছোঁ মানে আমাৰ এইবিলাক জেগাতে ইমান ধুনীয়া ধুনীয়া জেগাবিলাক আমাৰ ইয়াতে আছে গতিকেলৈ বেলেগ মানে এখন ভাল জেগা প্ৰয়োজন নাই নিজৰ বস্তুখিনিকে যদি আমি অলপ এক্সপ্ল'ৰ কৰি লওঁ তেতিয়াহ'লে মই আগতেও কওঁ মানে তেতিয়াহে বেলেগ মানুহবিলাকে আমাৰ ঠাইবিলাক চাই কিনি আহিব আৰু তেতিয়া আমাৰ কি হ'ব দুপইচা ইনকম চ'ৰ্চ বাঢ়িব বৃহৎ ফিল্ডৰ পৰা আপোনালোকে ইমাজিন কৰিব নোৱাৰিব চাৰিওকাষটো বহুত দিনৰ প্ৰতীক্ষাৰ অন্তত মই আপোনালোকক আজি এই জেগাডোখৰ দেখাব পাৰিলোঁ মই ব্লগ খোলা দিনাৰ পৰা ভাবি আছিলোঁ এই জেগাডোখৰ আপোনালোকক দেখাম কিন্তু মই দেখাব পৰা নাছিলোঁ কিন্তু ফাইনেলি আজি সেই ভাবি থকা কথাটো ছাকচেছ হ'ল আৰু তো চাৰিওকাষটো আপোনালোকক দেখাইছোঁ চাওক আৰু আজি কিছুমান মই দূৰত দেখিছোঁ দুই এটা মানুহ এতিয়া আহিবলৈ ধৰিছে চাগে চব পাছফালৰ দৃশ্যবিলাক কিমান ধুনীয়া হয় তাৰমানে আপোনালোকে আহিব ইয়াত আহি কিছু সময় এনজয় কৰিবহি খুব ভাল লাগিব এতিয়া যিহেতু গৰম দিন আহিবলৈ হৈ গৈছে গৰম দিন আৰম্ভ হৈছে গতিকেলৈ আপোনালোকে আহক খুব ধুনীয়াকৈ এনজয় কৰক চাৰিওকাষটো চাওক আৰু নিশ্চয় আপোনালোকৰ আহিবলৈ মন যাব মই এনেকুৱা নতুন যিবিলাক জেগা আপোনালোকক ভৱিষ্যতেও দেখাবলৈ চেষ্টা কৰিম আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ধুনীয়া যেতিয়াই মই ভিডিঅ'বিলাক আপলোড কৰি থাকিম আপোনালোকে পোনপ্ৰথমে পাব
আৰু যিমান পাৰোঁ মই আপোনালোকক এতিয়া দেখাই যাবলৈ চেষ্টা কৰিম। ইমান ধুনীয়া মানে ব্ৰিটিছেই সেইকাৰণে এইবিলাক জেগাত আহি ব্ৰিটিছ আৰু আগতে মানে যিবিলাক আগৰ যিবিলাক দিমাগ থকা মানুহবিলাক সিহঁতি এনেকুৱাকৈ বস্তুবিলাক ডিস্কভাৰ কৰি গ'ল আৰু আমাৰ এতিয়া প্ৰজন্মবিলাকে মানে সেইবিলাক কথা ঢুকিয়ে নাপায়। ইমান এডোখৰ কোনোবাই ভাবিব পাৰেনে এনেকুৱা পাহাৰৰ তলত যে এখন এনেকৈ গফ ফিল্ড থাকিব পাৰে বুলি, য'ত নেকি চলগৰি ইমান ধুনীয়া এখন পপুলাৰ হোৱা এখন আপোনাৰ VCD, যি নেকি গোটেই ভাৰতবৰ্ষ নালাগে গোটেই ৱৰ্ল্ডত ইয়াৰ প্ৰভাৱ বিস্তাৰ হৈ গৈছিলে এই চলগৰি VCDখন। সেইটো কাৰণে আজি আকাশদ্বীপ আজি ইমান নামী হৈ পৰিছে। চাওক আজি সেই জেগাডোখৰ মই আপোনালোকক দেখাবহি পালোঁ। ইমান এটা ধুনীয়া দৃশ্যপট। আপোনালোকে এই জেগাবিলাকলৈ আহক ভৱিষ্যতে। এতিয়া গৰম দিন যিহেতু, এতিয়া গৰম দিনত আপোনালোকৰ খুবেই ভাল লাগিব এইবিলাক জেগাত আহি। মানে এতিয়া ঘৰবিলাকত এতিয়া গৰম দিনত মাথাবিলাক একদম পূৰা গৰম হৈ যায়তো, সেইটো কাৰণে এইবিলাক জেগালৈ যদি আহে তেতিয়াহ'লে মাথাটো অলপ ফ্ৰেছ হৈ যাব আমাৰ আৰু খুব ভাল লাগিব। আপুনি মাৰ্ঘেৰিটা টাউনৰ পৰা প্ৰায় 4 কিলোমিটাৰমান আহিলে আপুনি এই জেগাডোখৰ পাই যাবহি আৰু ইয়াত পূৰা ৰিলেক্স ফিল কৰিব পাৰিব আপোনালোকে। চাওক চাৰিওকাষে যিফালে চাই আপুনি মানে আপুনি যদি খোজে যদি গোটেই ফিল্ডখন এক চক্কৰ মাৰিবলৈ হয় তেতিয়াহ'লে আপোনাৰ প্ৰায় 1-1.5 ঘণ্টা লাগি যাব। মানে ইমানেই ডাঙৰ এখন বৃহত্তৰ ফিল্ড। চাওক মই এতিয়া আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ, কিন্তু কোনো দেখা নাই নে দেখিছে যদিও কিন্তু মোক একো নাই কৰা। কিন্তু চাৰিওকাষটো চাওক বহুত ধুনীয়া লাগিছে মানে। আৰু যে মই এজন দেখিছোঁ দূৰত গল্ফ খেলি আছে, কিন্তু মোৰ মোবাইলৰ পৰা মানে ইমান দূৰত বস্তুটো কেটচ কৰিব নোৱাৰে, সেইটো কাৰণে মই আপোনালোকক এতিয়া দেখাব পৰা নাই। কিন্তু অভাৰঅল চাওক গোটেই জেগাডোখৰ বিৰাট মনোমোহা জেগা হয়, বিৰাট ধুনীয়া জেগা হয়। আগতে মানে কি হৈছিলে যেতিয়া ঠাণ্ডা দিনবিলাক আছিলে, এই ঠাণ্ডা দিনবিলাকত মানে নহয় গৰম দিনবিলাকত আমি ইয়াত আহি বহিছিলোঁ। সেইটো বহি পিনি ধুনীয়াকৈ আপুনি ইয়াত কিবা যদি এক্সাৰচাইজ এইবিলাকো আপুনি কৰিব পাৰে খুব ধুনীয়াকৈ। মানে বিৰাট ধুনীয়া এখন ফিল্ড আৰু ইয়াত চলগৰি আকাশদ্বীপে ইয়াত চলগৰি চিনেমাত আৰে চল গৰি লৈ যাব তোকে মোৰ গাঁও, সেই গানটো ইয়াত শ্বুটিং হৈছিলে, এই জেগাডোখৰত শ্বুটিং হৈছিলে চলগৰি গল্ফ ফিল্ড। মানে এখন চলগৰি শ্বুটিঙৰ কাৰণে এখন বিখ্যাত। অসমৰ এই জেগাডোখৰত মাৰ্ঘেৰিটা যিখন জেগা, অসমৰ মাৰ্ঘেৰিটাত এখন গল্ফ ফিল্ড, বৃহৎ এখন ডাঙৰ গল্ফ ফিল্ড হয়। মই আকৌ চাৰিওকাষে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। মানে চাই আপোনালোকে শেষ নহ'ব। পাৰ্মিশ্যন লৈ কেতিয়াবা আপোনালোকে যদি আহিবলৈ বিচাৰে তেতিয়াহ'লে মাৰ্ঘেৰিটাৰ গল্ফ ফিল্ড বুলি ক'ব, আপোনালোকে পাৰ্মিশ্যন লৈ ইয়ালৈ আহক, খুব দিনভৰ এনজয় কৰিব পাৰিব। পাৰ্মিশ্যন লৈ আহিলে আপোনালোকে এইটো এতিয়া কইল ইণ্ডিয়া আণ্ডাৰত আছে, গতিকেলৈ আপুনি কইল ইণ্ডিয়া আণ্ডাৰত যিহেতু আছে, গতিকেলৈ আপোনালোকে ধুনীয়াকৈ যদি পাৰ্মিশ্যন লৈ আহে তেতিয়া ধুনীয়াকৈ আপোনালোকে ইয়াত প্ৰীতিভোজ এটা আয়োজন কৰি যাব পাৰিব। আৰু মানে মোৰ ইয়াৰ পৰা যাবলৈ মন নাযায়, কিন্তু যাবলৈ মন নগ'লেও কি হ'ব, দেখি থাকিলে সিহঁতি মানে কিবা ক'ব আৰু কিবা এটা শুনিবলৈ ভাল নালাগেতো, মানুহৰ কথা শুনিবলৈ ভাল নালাগে। লাগিলে কোনোবাই আপোনাক এক্সৰ মাৰি দিলেও ভাল লাগে, কিন্তু মানুহৰ কথাবিলাক শুনি ভাল নালাগে। আৰু চাৰিওকাষে চাওক নান্দনিক যিটো দৃশ্য, ওচৰতে একদম এইটো আপোনাৰ ইমান ডাঙৰ সেইটো পাহাৰ হয়। চাওক ওচৰতে এইখন ফিল্ড। মানে আগৰ যিবিলাক ব্ৰেইন হয়, আগৰ যিবিলাক মানুহৰ ব্ৰেইন, সেই ব্ৰেইনবোৰে কিন্তু এতিয়াৰ যিটো মানুহৰ ব্ৰেইনবিলাকক মানে এতিয়াবিলাকে আগৰবিলাকক পাত্তাই নাপায়। মানে আগৰ যিটো ব্ৰেইন আছিলে, যেনেকৈ তাজমহল হৈছে, ভিক্টৰিয়া মেমৰিয়েল আছে, সেইবিলাক যিবিলাক বস্তু বনাইছে এতিয়া ক'ত বনাব পাৰিব আপুনি ভাবকচোন। সিহঁতক মানে একো ঢুকিয়ে নাপায়। আৰু সদায় মোৰ ভিডিঅ' বনোৱা যিটো হেৰিটো আপোনালোকক এতিয়া মই দেখাবলৈ পোৱা নাই, সেই সূৰ্য অস্ত যোৱাটো, সেইটো চাওক মোৰ পাছফালে এতিয়া সূৰ্য অস্ত যাবলৈ হৈছে। সেইখিনি টাইমতে মই
খুব ধুনীয়াকৈ আপোনালোকৰ মাজলৈ এটা সদায় ভিডিঅ' লৈ আহোঁ। বৃহৎ এখন ফিল্ড, আপোনালোকে কিবা ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টবিলাক হ'লেও চাব। এইটো এডোখৰ দ নিচিনা জেগা থাকে, এইটো চাওক একদম দ নিচিনা জেগা হয়, এইবোৰ একদম পূৰা দ জেগা হয়। এতিয়া মই তললৈ অকণমান নামি গৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো হ'ল এইটো এনেকুৱা, এইখন হৈছে দ জেগা। আকৌ তাৰ পাছত আকৌ ওপৰত ওখ নিচিনা জেগা আছে। এইবিলাক কি কাৰণে কৰে কিন্তু মই নাজানো, যদি কোনোবাই জানে কমেণ্টত জনাব এইটো কি কাৰণে হয়। তাৰপাছত এতিয়া বহুত দূৰলৈ যদি মই যাওঁ তেতিয়াহ'লে সিহঁতি মোক আকৌ দেখিব সিহঁতি, গতিকেলৈ মই আপোনালোকক চাওঁচোন কি কৰে। তথাপিও মই বনাই গৈ আছোঁ। চাওক পাছফালৰ দৃশ্যবিলাক চাওক কিমান ধুনীয়া, আৰু মই এনেকৈ তলে গৈ আছোঁ আৰু চাৰিওকাষে ওপৰত সেইবোৰ দৃশ্যবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক এতিয়া মই তলে গৈ কিমান দূৰ যাব পাৰোঁ মই সেইটো দেখাবলৈ চেষ্টা কৰোঁ আপোনালোকক। আৰু বাৰিষা দিনত কিন্তু এইবিলাকত চাগে বাৰিষা দিনত অলপ পানী চানীবিলাকো অলপ কিবা হয় নেকি। আৰু মই কথাবিলাক অলপ লাহে ক'বলৈ চেষ্টা কৰিছোঁ, যিহেতু গম পালে মানে সিহঁতৰ মানুহে আকৌ উলিয়াই দিবহি। সেইটো কাৰণে মানে মই একদম, কিন্তু দৃশ্যবিলাক মানে বিৰাট ধুনীয়া দৃশ্য আছিলে আপোনালোকক দেখাবৰ কাৰণে, কিন্তু এতিয়া মই সেইটো দেখাব নোৱাৰিছোঁ নহয়। পুনৰবাৰ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ, চাৰিওকাষটো দেখাই অৱশেষত। জয় আই অসম, জয় হিন্দ।